ও ভাই টেনশন টেনশন নাই। ও টেনশন ক'ত আছা ভাই? গছমুতে বাগাত দি আছে আই। ও টেনশন টেনশন ও টেনশন ই মহিলাকে নেকি আই ভাল? কোনি আই? তহাত দৈ জিংকে জগাইছা মোৰ ভয় লাগি গৈছি। পই কিয় মৰবে আহিলি হে দৈ? এই 10টা বাজিল উঠফেৰে নাই তোৰ। এতিয়া পুৱাতে চিনি যাইতাও। পেটলাতে দু ভয় আছে খাবা নাযা? মাক চকলাই মই পাহৰিয়ে গৈছিলো তোৰ দুখু উঠফেৰে নাই তেওঁ। তোকে আমি ৰাতি বিচি আহিলো, তোক নাপাই পেলাই ঘৰক লাগি আহিলো। ৰাতি দুটামান ভাত বেছিকে খাই দিলো আই। টোপনিত মই গমেই পোৱা নাই আকৌ। ভাত খাইছা তই ৰাতি, এতিয়া তই কিয় উঠিব নোৱাৰা ভাই? না কিবা বেলেগে মাৰিছে তই ৰাতি লালচা মাৰি দিছা নেকি? এই এলা কি কোৱা, মই এলা খাওঁ নেকি? এতিয়া লেকচাৰ মাৰি লাভ নাই আমি যাওঁ তেতিয়া আমি তাতে বেছিকে খাব পাৰিম হলকান্তে গেলি। মই ভাই ৰাতি ভাত বেছিকে খা নাই, সাজ চাৰ খাই ঘুমাই আছো। পুৱাই পুৰা খালী কৰি থৈ দিছো টেংকি। কেনে বাছ ভাই তই কি খাইছা আৰু তোৰ তিৰকিয়া গৈছি চাওঁ ভালকে। মোক অকমান ঢিলা বুলি ভাবিছা নেকি? কি তিৰকিয়া যায় মোৰ? ৰাতি তই কি খাইছা ভাই? ভাই নকবি দে, কেৰামৰ নিচা 2 পেকেট ভাজা খাই দিলো নহয়, জ্বালা ভাজা আতি কৰো বিৰাট দোকানত। যি সি বস্তু পেটত ভৰে ল, যা হাগি এনে পটাপট। ইয়াৰ কি হলাই? মাক চকলাই ইয়াৰ আৰু কি হলাই? ভাই টেনশন তই কি পাত নাচছা, তাক দেখো বাবুৰে ফেললিয়ে তই। ভাই তই যি পাত নাচছা, মোৰ অলপ এনাৰ্জি থকা কাৰণে বাচিছো, মই যি নপেললো। ভাই ইয়াক উঠা মাথা মাৰ, পাদতো বেহুজ হৈ ভাল। বাজা ভাই কি হলা তোৰ? ভাই চুলতান ইয়াৰ মুখত আৰু এটা পাদে মাৰি দিয়া নেকি, শাৰী পাবা পাৰে। কি কয় ই আৰু মৰি যায় নেকি ভাল? মই অলপ চাই দিলাও মাৰিয়ে দেও ভাই কি আই মই কক গৈছিলো আই। পাজা দা তই দেখো স্বৰ্গৰ পৰা ঘূৰি আহিলি আই। কি কয় ভাই? বৰবইনীৰ পুতাক তই পাদতো বেহুজ। তোক আৰু মই ৰিটাৰ্ণ পাদ মাৰি পেলাই ঘূৰি আনিলো। টেনশন তই মুখখন ধুইয়া যা, আৰু ভাই তই হাগিয়া পটাপট যা। দে ভাই তই থাক, মই আহি আছো ৰ। বাজা ভাই তোৰ কি চিলাই ইতে? ভাই নাকৰ আগত ৰেলগাড়ী এখন পৰা আনে পালো, মই তাৰপিছত আকৌ গমেই নাপালো। ভাই তই আকৌ গমেই নাপলি, তই দেখো তাৰ পাদতে বেহুজ হৈ গৈছিলি আই। পচা সৰা খাইছি আৰু আগত জি পাই সেয়ে মাৰি দে। আতি কুৰুব্ৰাই যি সি বস্তু কিয় আনিব লাগে দোকানত? সিটো আনিবই বেচপা, তই কিয় খা? ভাই যাৱা হৈছি মোৰ। ফজ বুলি ক'লে কুকুৰ, মানুহ নাখাতে কুকুৰে খালা বধাই আগে। জেষ্তে টেনশন আইছা তিনুৱে অলপ সলকান্তে আহিবা পা, দেৰিকে কৰিলে ইমান। খানা পাতি কিবা আগবাঢ়ছি না? খানা হৈছে মোটামুটি, তহঁতে সলকান্তে আহিবা লাগে, অলপ লাগি ভাগি দিবা লাগে। আমি সলকান্তে আহিবা খুজিছিলো, আৰু আমি অলপ বিজিমেন মানুহ না জেষ্তে। বহিনকৰ পুতাকৰ বিজিমেন, তাক পাদত বেহুজ কৰি থৈ দিছো মই। ইয়ে চখে হাতেও আছে তাতে। ক'বা নোৱাৰো আজি চখেও হৈছে খানা। মেক চকলাই পেটলাথেৰ ফজ বুলি 3 দিনমান ভাতে খানাই, চাহটাও বেছি খাব নোৱাৰা। মাংস মাৰিব লাগিব না আজি। টেনশন আছে মোৰ কাষত বহি। কিয় ভাই কিয় তোৰ কাষত বহিব লাগে? কিবা জত নালগে তই? ভাইয়াত মই জানো তহঁতে এনেও খাবা নোৱাৰা, খাবা নোৱাৰলি মোক দিবা পাৰবি। সেইকাৰণে মই কৈছো তহঁতক বহিবাতে। ভাই তই এখন চেয়াৰৰ পৰা সেইখন চেয়াৰত যা, আমি তিনিওতে বহো যা। ভাবছিলো খানাটো শান্তিত খাম বুলি, তোক দেখা পাই মোৰ খপাৰক ডালে টানিবা ধৰিছি। উঠেৰ পাই তই সেইখানক যা, এতে যত বত নালগাবি যা ভাই যা। মই উঠিম কিয় উঠবা লাগে মই? বাইপেৰে আহি কিনি থৈ দিছি নেকি এখন? ভাই খানাটো ভালক খাবা দি, নহলে চাইডকে খেদব এতে মাৰি নালগিবি। সি যতে বহি আছে ততে বহি থাকিবা দি, আমি বেলেগে বহুত দেংকে খানাটো খাই যাও দে। চাও মোৰ লগৰ কিমান গুণত চলি। আজি মই পাজা আৰু চুলতানৰ মুখখন চাইহে তোৰ লগত মাৰামাৰি নকৰলো। নেক্সট টাইম তই মোৰ লগত এনেকুৱা ফাল্টু নকৰবি। টেনশন দে ইয়াৰ লগত লাগি থাকিলে নাই দে আমাৰ। ইয়াক মাৰি দিওঁ নেকি আগফালটা মাক চকলাই। ইয়াক দেখফে নৰা হৈছো মই, গাঁওখনত নকৰিব লগা কাম কৰি আছে এই বাউদাই। বাবা বৈছা দে ব মই তহঁতক লাগি ভাত আনিবা দিওঁ দে। ভাত অলপ কমকে দিব মোক অলপ মাংস বেছিকে দিব। বদেৰকে খকে লাগাল দিছি বাউদাক, ঘৰত বা কেইদিনমান খানাই। দি তাক খাবা পৰা নাই বহুত দিন। কেইদিনমান বা খানাই ঘৰত ভাত চাত, আৰু কুকুৰে হাৰা কেটলা লৈ বিজেষ্টি ইয়াক লাগি। টেনশন মই বহুত সহ্য কৰি আছো, তোক কৈছো নেকি মই জেষ্টেকে আনিবা দিছো। দে আনিম দে মই, তহঁতে কাজিয়া নকৰবি। চকুৰতে দেখি চাই আছা আগমই দিয়াক।
বেটা টেমটেমিটো আজি বেছি হৈছে। আজি তিনটা আছে না, মই অকলে আছো না, আজি নকওঁ দে আকৌ ইয়াক মই। মতাত লেগ পিচডালে বচিয়াই নাচাই কিয় কিনকে খাইছি, লগত যাক খেলা গালিছি নেকি তাক। ঘৰততো খাবা নাপায়, খাবা নাপা কাটি মিয়াবোৰতো আনিছি, এতে খাক দে আৰ। শুকা চকুনি পাৰে হিচাপ কৰি, অ হিচাপ তই বাৰু কৰিছনে, কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে, কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে। বাপ ভাই বাপ, আজি গানটো ভাল লাগছি তোৰ, কিবা এটা ভাল লাগছি মোৰ। টেনচন ভাই বতৰৰ লগত গান আহে, আজি বতৰটো অলপ ডাৱৰীয়া না, সেইকাৰণে তাৰ গানটো ভাল হৈছে। তাতে আৰু পেটলা ফুৰাতে ভোজ খাইছি, তাৰ মাত গলগিলাই গৈছি একেবাৰে। হয় ভাই, খানাটো কিন্তু কালি ভাল লাগছি খাই। খানাটোতো খাই ভাল লাগছি আমিও জানো, বয়াটো আৰু কিহত লাগিল তোৰ। মই ভাল লগাৰ কথাটোহে ক'লো, বয়া লগাৰ কথাটোতো কোৱা নাছিলো, কিন্তু বয়া এটা কথাত লাগছি। কি কথাত বেয়া লাগছি আৰু তোৰ? ততে দেখা নাছিলি নেকি কালি চখৰ লগত মাৰামাৰি হবা লগা আছিল। সি বেছি টেমটেমে দেখলি, পাছত দেখিলি পাই দিলো হয় মই বলটা মাৰি ভাই। চায়ে আছিলো মই সুবিধাটো, কিন্তু সি বকি নাথকিলে না আৰ। কিয়ে বাজা ভাই বহি আছে হাতে, বহি নেটকে থিয়া দি থকা দেখা পালা নেকি বাউদাই? ঐ টেনচন, মই কিন্তু তোক মাতা নাই দেই, মই পাজাকে মাতছো। তইও কাটি মিয়া কুকুৰটোৰ দৰে ভব হৈ এনে থাকা। কি কৈছা তই? মোক কাটি মিয়া কুকুৰ বুলি কৈছে ৰ তোক আজি। টেনচনৰ ৰাগে উঠছি নেকি, ইয়াক মাৰে নেকি? অ টেনচন ভাই, অ ৰ কি কৰা তই? ৰ ইয়াক এটা কটিত চুমাখাই হৰা মই। এই ভাই ৰ কাজিয়া কৰবা নালগে ৰ, তাৰ গাত একো ভুল নাই ৰ, মোক মাতছিলি। ঐ টেনচন, তই কেনে কৰা হাই? মই ইয়াক মাতছো আৰু তোকতো মই মাতা নাছিলো। গল নামে পেলাম, তই মোক যি জ্বালা দি থৈ দিছে মোৰ মনত আছে। বন্ধু বান্ধৱীসকল, দাদা বাইদেউসকল, ভিডিঅ'টো কেনে পালে জনাব আপোনালোকে। আৰু গাইছ, আমি কাজিয়া নকৰো দক, আমি এনে ভিডিঅ'তে কাজিয়া কৰো, আমাৰ মিলা প্ৰীতি আছে দক। বন্ধু বান্ধৱীসকল আমাক ছাপোৰ্ট কৰি যাব, আৰু আমি আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে চেষ্টা কৰি যাম। ধন্যবাদ। হেল্ল' গাইছ, আপোনালোকে ভিডিঅ'টো কেনে পালে জনাব, আৰু এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ প্লিজ প্লিজ। থেংক ইউ, ধন্যবাদ। জয় আই অসম।